বহিৰাজ্যৰ লোকে আহি ইয়াত কাম কৰি পেলাই পেটে ভাতে খাই আছে, কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত গৈ পেলাই লেট্ৰিন চাফা কৰি খাব, পকা মিস্ত্ৰী কৰি খাব, কিন্তু গাঁৱত বা আমাৰ অসমখনত যিমানখিনি কাম কৰি আছে সেইখিনি তেওঁলোকে কৰি খাবলৈ তেওঁলোকৰ লাজ লাগে। গতিকে তেওঁলোক বহিৰাজ্যলৈ যাবই লাগিব। আৰু যদি বহিৰাজ্যত 30 লাখ যে যুৱক যুৱতীসকলে কাম কৰি আছে বুলি কৈছে, সেইসকলৰ যোগ্যতা নাই। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে বেদান্ত ফানি। প্ৰশাসনক সন্মান কৰো, সেইবাবে ডিসক্লেমাৰটো দিয়া হৈছে। অনুৰোধ কৰিব বিচাৰিম ভিডিঅ'টো যিসকলে চাই আছে স্কিপ নকৰাকৈ যেন শেষলৈকে চাই। আৰু এই ভিডিঅ'টো চাই কোনো গুটি থকা গাভৰুৱে পুলিচ কেছ দিম বুলি ভাবুকি প্ৰদান নকৰে যেন, কিয়নো মনত ৰাখিবা মামা বিধায়ক হে হামাৰে। এই ভিডিঅ'টো চাই আপোনালোকে কেৱল হাঁহক, কিয়নো আমাৰ উদ্দেশ্য কেৱল মাত্ৰ মনোৰঞ্জনৰহে, কোনো লোকক ব্যক্তিগত আক্ৰমণ কৰা নহয়। ইয়াৰ পাছতো যদি কোনো লোকে গাত পাতি লয় তো ফিৰ আও কভি হাবেলি পে সমজ ৰে। আৰু আজি আমি কথা পাতিম, বহুত দিনৰ মূৰত আহিছো, আপোনালোকৰ আশীৰ্বাদ লাগে। আৰু মোৰ ভিডিঅ' বনাব মন নাই জুবিন দাৰ কাৰণে তাৰমানে এনেকুৱাই হৈ গৈছোঁ। তাৰমানে মানুহটো ভিডিঅ' কিবা কিবি এইবিলাক তাৰমানে ইণ্টাৰেষ্টে নাই, গম পাইছে না। ভিডিঅ'ত দেখিলোঁ আমিতো একদম ৰোষ্টাৰ, একদম ঠকিবহে জানো। তাৰমানে আমি বাহিৰত বোলে লেট্ৰিন চাফা কৰি আছোঁ, বোলে আমুকটো কাম কৰিছোঁ তামুকটো কাম কৰিছোঁ। এই বাইদেউজনী কথা শুনি লওকচোন, কেনেকুৱা বেয়াকৈ কৈছে। তাৰমানে বাহিৰত থকা মানুহবিলাক বহিৰাজ্যত কাম কৰি খাই আছে, মৃত্যুৰ মুখতো পৰিছে। তেওঁলোকৰ লাজ বেছি। অসমখনত কামৰ অভাৱ হোৱা নাই, কিন্তু তেওঁলোকে বহিৰাজ্যত গৈ পেলাই ডাঙৰ মানুহ দেখুৱাই পেলাই কাম কৰিবলৈ গৈছে। অসমখনত কি কামৰ অভাৱ হৈছে? বহিৰাজ্যৰ লোকে আহি ইয়াত কাম কৰি পেলাই পেটে ভাতে খাই আছে, কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত গৈ পেলাই লেট্ৰিন চাফা কৰি খাব, পকা মিস্ত্ৰী কৰি খাব, কিন্তু গাঁৱত বা আমাৰ অসমখনত যিমানখিনি কাম কৰি আছে সেইখিনি তেওঁলোকে কৰি খাবলৈ তেওঁলোকৰ লাজ লাগে। গতিকে তেওঁলোক বহিৰাজ্যলৈ যাবই লাগিব। আৰু যদি বহিৰাজ্যত 30 লাখ যে যুৱক যুৱতীসকলে কাম কৰি আছে বুলি কৈছে, সেইসকলৰ যোগ্যতা নাই। এই বাইদেউগৰাকী কথা শুনিলে আমি বোলে লেট্ৰিন চাফা কৰি খাওঁ বোলে। হা, মই এটা কথা কৈছোঁ, তই দিব পাৰিবি দৰমহা 1 লাখ মানুহৰ চাকৰি কাম দিব পাৰিবি? আমি 25-30 হাজাৰ টকা দৰমহা পাওঁ। আমাৰ অসমত আমাক 15-10 হাজাৰ টকা দিলে হ'ব পাৰিবি? হা, আমি কৰ্ম কৰি খাই আছোঁ দেই। হা, আৰু কিছুমান আছে ধৰক কোনোবা আহি কেনে অলপ বিপদত পৰিছে, কিছুমান মৰি গৈছে। হা, সিহঁতৰ অলপ প্ৰব্লেম হ'ব, কিবা হ'ব, চব মানুহ একেই নহয়। এই হাতখন আছে, আঙুলিকেইটা সকলো মানুহ একেই নহয়। কিছুমান স্বভাৱ বেয়াও হ'ব পাৰে, কিছুমান বুৱাতি মানুহে বেয়াও হ'ব পাৰে, পৰকীয়া প্ৰেম কৰিব পাৰে। তাকে বোলে আমি এখন ঘৰ চম্ভালিব আহিছোঁ। তাৰমানে ঘৰ এখন চলাম কেনেকৈ, কি কৰিম। আমি তাৰমানে ঘৰত কাষতো কাম কৰিব পাৰোঁ 10 হাজাৰ। আমি তাৰমানে এটিটিউড কাৰণে নাই হাচেন নাই। হা, আমি ঘৰত কাষতো কাম কৰি কিনে আমি উন্নতি পথলৈ আগবাঢ়িব পাৰিম। যিকোনো ক্ষেত্ৰত তাৰমানে খেতি বাৰী অল টোটেল আছে বা নাথাককে বাৰু, কিন্তু তাত থাকিলে আমাৰ ডিপ'জিট নাহে, ডিপ'জিট এটা লাগে যিকোনো ক্ষেত্ৰত। আৰু এইজনী কৈছোঁ নহয়, একদম বেয়াকৈ ক'ব মন যায়। তাৰমানে ইমানেই বেয়াকৈ ক'ব মন যায়, কিন্তু আপুনি নকওঁ এইটো কথা বেয়া। বহুতে ক'লেই বেয়া কমেণ্টত তাৰমানে এনেকুৱাই ধুলে এইজনীক কৈছোঁ নহয়। তাৰমানে একদম নাপায় এনেকুৱা বেয়া কথা ক'বলৈ ভিউজৰ কাৰণে। তই ভিক্ষাৰী হয়। মই কৈছোঁ নহয়, মই ইউটিউবত ভিডিঅ' বনাইছোঁ বহুত দিনৰ মূৰত। আৰু মই কৈছোঁ নহয়, মাক কচম ভগৱান হ'ব ৰাতি, এতিয়া 3টা বাজিলে ৰাতিপুৱা। হা, মই চাহ খাই কেতিয়া 2:30 বজাত চাহ খাব গ'লোঁ 1.5 কিলোমিটাৰ। আৰু মই ভগৱান শপত খাইছোঁ, মই ইউটিউবৰ পইচা মোক 1 টকা নালাগে। যদি মই পাওঁ লাখ হিচাপত যদি পাওঁ, মই মানুহক বিলাই দিম তাৰমানে। আৰু মই নিজৰ ইনকাম যিমান কৰোঁ, মই লাখ টকা মই দুখীয়া মানুহক মই সহায় কৰিম, এইটো মই প্ৰতিশ্ৰুতি দিছোঁ। কিন্তু বছৰেকত 5 হাজাৰকৈ দিলোঁ, 10 বছৰত কিমান হ'ব? 50 হাজাৰ টকা। 20 বছৰ যদি জীয়াই থাকোঁ 1 লাখ টকা দিব পাৰিম, গম পাইছে না। সিমানখিনি দিলোঁ, তই পাৰিবি ইমানখিনি কৰিবলৈ? হা, এই ফেচবুকত ভাইৰেল হ'বলৈ আমুক তামুক ইমান। তই ভিক্ষাৰী হয়, তই তাত থাকি তই গণেশগুৰিত তাত থাকি 300 টকাও নহ'ব, তই 300 টকাও নেপা, গম পাইছ। সেনেকুৱা কাম কৰিব মানুহে জানি। এইজনী তাৰমানে ইমানে বেয়া কথা কৈছে, মানে কৈছোঁ নহয়, আমি যদি 1 টকাকৈ দিওঁ নহয় 1 লাখ মানুহক, 1 লাখ টকা হ'ব। আৰু 10 টকাকৈ দিওঁ নহয় 10 লাখ টকা হ'ব। হা, 100 টকাকৈ যদি এটা মানুহ মই যদি দিওঁ নহয়, গোটেই যদি 1 লাখ মানুহে যদি দিয়ে নহয় 1 কোটি টকা হ'ব। হা, কথাষাৰ মনত ৰাখিবি। 1 কোটি টকা যদি দিওঁ নহয়, তোৰ মানে 100 টকাকৈ যদি এটা মানুহে দিওঁ নহয়, তোৰ মানুহটোৱে ধাৰ সুতাবও নিব 1 কোটি টকা, গম পাইছ। হা, আমাৰ কিমান ইনকাম হয় ভাবিছে। 100 টকাকৈ যদি দিওঁ 1 কোটি টকা, আৰু মাহেকততো 20 হাজাৰকৈ হ'লে কিমান হ'ব? কিমান কোটি টকা আমি বাহিৰত আহি অসমৰ একাউণ্টত গৈছে পইচা, জানো তই? হা, এনেকুৱা কথা নকবি নেক্সট টাইম। ইমান তাৰমানে বেয়া অশ্লীল। আমি লেট্ৰিন চাফা কৰিছোঁ, আমি 25-30 হাজাৰ টকা দৰমহা পাওঁ। হা, আমাক মামাই দিব নোৱাৰে। মামাই যদি দিয়ে নহয় 25-30 হাজাৰ, 1 লাখ মানুহক যদি 25-30 হাজাৰ দিয়ে নহয়, মামাই লেংটা হ'ব লাগিব,
মই ইমানটো ক'লোঁ 1 মাহত 25-30 হাজাৰ যদি দিব হয় হা 1 লাখ মানুহক আকৌ বছৰে কিমান বছৰ কাম কৰা হয় মাৰি দিব পাৰিব নোৱাৰে আমাৰ অসমত আছে বোলে কাম বোলে হে আমাৰ অসমত কি ঘটিটো কাম আছে তে ইয়াত দেখিলে মৰি থাকিব দে ইমান তাৰমানে বেয়া শব্দ তাৰমানে ভাইৰেল হ'বলৈ তই পাৰিবি শপত খাবলৈ মোৰ নিচিনা পাৰিবি হে ফেচবুকত যে মোৰ টকা নালাগে মই মানুহক সহায় কৰিম মই এতিয়া যেনেকৈ শপত খালোঁ মই যদি জীয়াই থাকোঁ মইতো জীয়াই থাকিমেই বাৰু যদি মৰি যাওঁ সেইটো বেলেগ কথা যদি জীয়াই থাকোঁ মইতো বছৰেকত 5,000কে টকা দিলোঁ মই 20 বছৰত 1 লাখ টকা মই বেছি দিব পাৰিম কিন্তু যিমান পাৰিম চেষ্টা কৰিম দুখীয়া মানুহকে ইমান দুখীয়া মানুহ সহায় কৰিম তই পাৰিবি মোৰ নিচিনা শপত খাবলৈ হে মই বহুত মানুহক এতিয়াও মই সহায় কৰিছোঁ খালি এইবিলাক অলপ হেৰি মিডিয়াম যদি সহায় কৰিলোঁ যে সেইটো মনত আঘাত পালোঁ একদম দুখীয়া খাব নাথাকা তেনেকুৱা ভাত এসাঁজ খুৱাই দিলোঁ সেনেকুৱা মানুহক সহায় কৰিবলৈ তেতিয়া মনত আঘাত নাপায় ঠিক তেনেকৈ এইজনী এনেকুৱা বেয়া তাৰমানে মুখখন ওচৰত পোৱাহেঁতেন যে মতাটো কেনেকুৱা হ'ব লাগিব বাৰু মই মাইকী হ'ব লাগিছিল মই বাঁহ খুৱাই দিলোঁ আমি ৰোষ্টাৰ কৰোঁ ৰোষ্ট কৰোঁ সৰু সুৰা ৰোষ্ট কৰোঁ আমাৰ ইউটিউব চেনেল ইমান তহঁতৰ নিচিনা নহয় আৰু আমি বেয়াকৈ ভিডিঅ' বনালে আমি ছাবস্ক্ৰাইবাৰ হ'ব কিবা হ'ব আৰু আমাক এনেকুৱা টকা নালাগে গম পাইছ না যদিও পাওঁ দুখীয়া মানুহ সহায় কৰি মই ভগৱান শপত খালোঁ তই পাৰিবি খাবলৈ নোৱাৰ টকা লাগে তাত থাকি গণেশগুৰিত তাত থাকি 300 টকীয়া মাল বনি যা সেইটো 300 টকাও নহ'ব তো লাইক নহ'ব তই এজনী ছেকেণ্ড হেণ্ড গম পাইছ না সেইকাৰণে মুখখন অলপ চম্ভালি কথা কবি যিটোকে পাইছোন সেইটোকে নকবি দেই আমাক অসমত কাম নাই আমাৰ অসমত 15,000 টকা দিব নোৱাৰে গম পাইছ না 1 লাখ মানুহে কাম কৰি আছে আৰু ই কৈছে এনেকুৱাকৈ এইজনী ক'ৰ পৰা যে আহিলে মতাটো তাৰমানে ঠিকছে ধৰি লৈ ঠিক দিব লাগে তাৰমানে এনেকুৱা তাৰমানে কথা কয় কেনেকুৱা মতা এটা পাইছে জানো এইযোৰ একদম ধৰি লৈ কৈছোঁ নহয় মিয়াই কৈ থাকে তাৰমানে মিয়াহঁতক তাৰমানে মই কৈছোঁ নহয় আমাৰ মিয়া মই কমেণ্টত পালোঁ দেই মিয়া মানুহ এটা কমেণ্ট কৰিছে সি কৈছে তহঁতি খুচুৰা পইচা আমি খিলা পইচা তহঁতি এনেই খিলিং কৈ থাক তহঁতি এনেই মিয়া কৈ থাক মানুহে এনেই মুখে বকি থকা কুকুৰে যে একো কৰিব নোৱাৰে আমি বকি থকা দেখিছোঁ মিয়া কমো হাতে কামো লাগিম গম পাইছ তহঁতৰ নিচিনাই আজি ভিডিঅ' এটা দেখিলোঁ ভিডিঅ'টো চাই লওকচোন হাঁহিয়ে ওলায় এনেই অসমীয়া মানুহবিলাক এনেই পেট মুখত অসমীয়া মানুহ এটা চোৱা ভিডিঅ' কৈ আছে সি দি দিব নাই একচৰ এনেই ভকত ভিডিঅ' কৈ আছে মাৰ এনেই আমাৰ অসমীয়া মানুহখিনিলে এনেই হেৰি খুচুৰা পইচা নে খিলি মিয়া কৈ থাকে কিন্তু মিয়াই আজি দি থৈ গ'ল সেইকাৰণে কৰ্মহে দেখাব এনেই পেট কৰি থাকি লাভ নাই গম পাইছ না মিয়া কৰি লাভ নাই এইজনীয়ে মই কৈছোঁ নহয় মিয়া যোনবিলাক চাই আছে নহয় ইয়াক ধৰিলে ৰেপ কৰি দিয়ে এনেকুৱা বদমাছ মাইকী মই কৈছোঁ নহয় একদম জাতকৈ থাকিব মন যায় হা অসমীয়াক ছাপোৰ্ট কৰিব নাজানো আকৌ তহঁতি মিয়া ক'ব জানো তেনেহ'লে অৰ্থ কি থাকিলে যদি অসমীয়া মানুহ এটাক যদি এনেকৈ লেট্ৰিন চফা কৰি খাওঁ আমুক খাওঁ তল কৰিব যাওঁ যেনেকৈ জুবিন দাক তল কৰিছিলে মদাহী চদাহী জীয়াই থাকোঁতে এতিয়া মৰাৰ পিছত কাম নাই নহয় ঠিক তেনেকুৱাকৈ তহঁতি নিজৰ অসমীয়াকে যদি হিংসা কৰ আজিতো ঘৰৰ শত্ৰু কোন বিভীষণ অসমৰ শত্ৰু কোন অসমীয়া গম পালি কথাটো ঘৰৰ শত্ৰু বিভীষণ সেই দাপৰ যুগৰ তেতা যুগৰ পৰাই দাপৰ যুগত তেতা যুগত সেইবিলাক গম পাইছ না তেতা যুগত যে সেই যে বিভীষণে যে এই সেনেকুৱা ঘৰৰ শত্ৰু গম পাইছ সেইকাৰণে আমাৰ অসমীয়া শত্ৰু আমাৰ অসম গম পালি এনেই মিয়া কৰি লাভ নাই কামে সৈতে লাগ তেতিয়া মিয়া কৰি লাভ হৈছে গম পাইছ না অসমীয়া একগোট হ'লে বাংলাদেশী কোনো এটা থাকিব নেকি কিন্তু তহঁতৰ পৰা
এই ছাপোৰ্ট কিবা কিবি তহঁতৰ মুখে বেল বেলাব নালাগিব, কামো কৰিব লাগিব। মই আমুকটো কৰিম তামুকটো কৰিম কৰিলেও নহ'ব, কাম কৰিব লাগিব। সেইটোৱে কৰ্মই ধৰ্ম। ফকতীয়া মাইকী মানুহ এনেকুৱা মাৰ খাই গ'ল এই মাইকী মানুহ এজনী মোৱাতে যাওৱে দিলে। হে সিহঁতি এনেই চাই আছে, মই হোৱাহেঁতেনতো একে চৰে কৈছোঁ এক ঘোচা দিলোঁ এজনীক চিধা হৈ গ'ল। আমি কামে হাতে লাগোঁ, মুখেও কম আৰু এই দুখন বাহু খাতৰা বাহু। আমি এই মতা মানুহটো চাক কেনেকৈ যে কি কৰিলে হাঁহিয়ে ওলায়। তাৰমানে এনেই ফেল থাকে খিলাম নাই বুলি কৈছে। এই গাল হ'লোঁ এটকা 2টকা নোট পইচা দি। সেইটো কমেণ্টত মই চাইছিলোঁ নিউজ এটাত। এনেই পেটপেটা থাকে, কাম নাই। সেইকাৰণে সদায় খিলা পইচা হ'ব চাক, মাত নেমাতিব, সদায় দামী কাম কৰিব চাক। টকাই মেইন, কলিযুগত টকাই মেইন। এই ফকতীয়া কম সেইবিলাক ভিডিঅ'বিলাক বনাই লাভ নাই। মই যিটো শপত খাইছোঁ ভগৱানটো সপোন টকা পালেও মই বেলেগক সহায় কৰিম, কিন্তু তই খাব নোৱাৰ। তই ভিক্ষাৰী হয়, তই ফেচবুকত ভিডিঅ' দিয়, ইউটিউবত ভিডিঅ' দিয়, টকা লাগে। তাত থাকি তই গণেশগুৰিত যা দেই। আৰু কি ক'ম আৰু বন্ধুসকল, তাৰমানে এনেকুৱা ভিডিঅ' দেখিলে কৈছোঁ নহয়, ইয়াক এনেকুৱাই ক'ব লাগিব গণেশগুৰিত যা, 200 টকীয়া 300 টকীয়া মাল বনি যা। সেইটোৱে আৰু কি ক'ম আৰু, নিজৰ অসমীয়া শত্ৰু, নিজৰ অসমীয়া সমালোচনা, ইটোৱে সিটোক তাৰপিছত ক'ব মিয়া হাঁহিয়ে ওলায় দেই মানুহবিলাক যে অসমীয়া মানুহবিলাক। একদম কৈছোঁ নহয়, কি খাই জন্ম দিলে এইজনীকেইজনী। মই হ'ব লাগিছিলে মতা, এনেই পেল একে চৰে কৈছোঁ নহয়। চব বন্ধুসকল বেছি বকি লাভ নাই, কথা ওলাই থাকিব। এইজনী কি বুলি কমেণ্ট কৰিব, কমেণ্ট ছেকশ্যনত কৰিব, কমেণ্ট কি বুলি কৰিব। মইতো নকওঁ আৰু বেয়াকৈ। সেইকাৰণে কৈছোঁ যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰক, যাতে এইজনী যাতে পায়। মই কৈছোঁ ডন কেয়াৰ, তই যি ক কেছ দিয়, যি কৈ থাকিম, ডন কেয়াৰ মই, গম পাইছ। তহঁতৰ নিচিনা 100টা আহিলেও ভয় নালাগে। তহঁতি মাইকী মানুহ ভাই, থানাত যাবি কিবাত যাবি হাতে কামে লাগিবি না। থানাত যাব আমুকটো ফকতীয়া মাইকী মানুহ, মতা মানুহ। আমাৰ অসমীয়াখিনি ফকতীয়া বহুত, হাতে কামে লাগি দেখাব লাগে। সেইজনো মতা মানুহ, গম পালি। সেইকাৰণে ভিডিঅ'টো যিমান পাৰে বন্ধুসকল সিমান শ্বেয়াৰ কৰক, কমেণ্ট বক্সত পূৰা ঢালক, কমেণ্ট কৰক, পূৰা কমেণ্ট। আজিলৈ এৰিলোঁ, বাই বাই। নেক্সট এটা ভিডিঅ' প্ৰতিশ্ৰুতি একদম ভিডিঅ' বনাব মন নাই, হ'লেও বনাব কাইলৈৰ পৰা চেষ্টা কৰিম। নেক্সট এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজি এৰিলোঁ, বাই বাই। জয় অসম, জয় জুবিন দা।